হেল্ল' এভৰিৱান, আজি মই মিনি ব্লগটো আৰম্ভ কৰিছোঁ। এয়া দেখিছেনে আইনাত কি কৰি আছোঁ। আপোনালোকে নিশ্চয় ভাবিব যে কিয়নো দেখাই আছে এনেকৈ। তো ব্লগ আপোনালোককো ধুনীয়াকৈ জনাই আছোঁ। এয়া সোপা চোপা ধুনীয়াকৈ কাটি দিলোঁ আৰু আপোনালোকে নিশ্চয় অনুমান কৰিছে যে কিয় এইবিলাক কৰি আছোঁ। আজি যিহেতু 5 ছেপ্টেম্বৰ শিক্ষক দিৱস আৰু ইয়াৰ ছোৱালীক পূৰা ধুনীয়াকৈ সজাই পৰাই লৈছোঁ আৰু দেই। আৰু এতিয়া ব্লগ কৈ আছোঁ, লগতে আপোনালোকেও কৈ থাকক মোৰ লগত। তো এয়া আজি পালোঁ স্কুল ছোৱালীৰ, কাৰণ স্কুলত তাহাঁতৰ স্কুলত ধুনীয়াকৈ শিক্ষক দিৱস উদযাপন কৰিছে সৰু সৰু ল'ৰা ছোৱালীসকলৰ লগত। লগতে আমিও আছোঁ দেই, আৰু টিচাৰ আচাৰ্যসকল আছে। আৰু এয়া দেখিছেনে আহিয়ে বন্তি প্ৰজ্বলন আৰম্ভ কৰিছে। আমাৰ আচলতে আমাৰ অকণমান দেৰি হ'ল আহোঁতে, যিয়ে নহওক বাৰু ছোৱালী পাইছে আহি, আৰু সিহঁতে মানে প্ৰাৰ্থনা কৰি আছে। এতিয়া প্ৰাৰ্থনা কৰি আৰু ধুনীয়াকৈ এতিয়া সিহঁতে গাব সমাবেত সংগীত। সমাবেত সংগীতত এয়া দেখিছেনে ভাগ লৈছে, আৰু ইয়াৰ ছোৱালীও আছে, ছোৱালীৰ ফ্ৰেণ্ডবিলাক আছে। ধুনীয়াকৈ তাহাঁতে ভইচ অভাৰ মই দিছোঁ, কাৰণ মই গীতটো শুনাব লাগিছিলে, শুনাব পৰা, কাৰণ ইমান যে হাল্লা হৈ আছে, ইমান সৰু সৰু ল'ৰা ছোৱালী বহুত বেছি হাল্লা কৰি আছে। সিহঁতে মানে কথা নুশুনে আৰু কিনো শুনিব দিয়কচোন, ইমান সৰু সৰু। তো এতিয়াই মানে সকলোৱে ক'ব হাল্লা নকৰিবা, তথাপিতো মানে হাল্লা কৰে, সেইকাৰণে ভইচ অভাৰ লগাই দিলোঁ। আৰু এয়া এতিয়া হৈছে সম্বৰ্ধনা অনুষ্ঠান। তো ধুনীয়াকৈ চিনাকি কৰি দিলে সকলোকে। আৰু ইয়াৰ ছোৱালীও সম্বৰ্ধনা জনাইছে দেই। মোৰ ছোৱালী সঁচাকৈ অকণমান ডাঙৰ হৈ যাই আছে দিনে দিনে। আৰু ইয়াৰ শিক্ষাগুৰুসকলকো সম্বৰ্ধনা জনাইছে, কাৰণ শিক্ষাগুৰুসকলেতো মেইন ন স্কুলখনৰ, যিহেতু তেওঁলোকে শিক্ষা দি আছে আমাৰ ল'ৰা ছোৱালীক। গতিকে তেওঁলোকৰে আজি দিৱসটো, গতিকে তেওঁলোকক সম্বৰ্ধনা নজনালে হ'বনে। আৰু এতিয়া আমাৰ এয়া ভাষণ দি আছে তেখেতে, আমন্ত্ৰিত অতিথি। তো আৰু তাৰপিছত হৈ গ'ল আমাৰ ডেন্স। গতিকে ভাষণৰ মাজে মাজে ল'ৰা ছোৱালীবোৰ বৰিং নহ'ব জানো, সেইকাৰণে মানে এয়া ডেন্স আৰম্ভ কৰিছে। আৰু সঁচাকৈ মানে বহুত বেছি ভাল লাগিছে, কাৰণ নিজৰ মানে সৰুকালৰ কথাটো মনত পৰি গৈছে দেই। নিজৰ সৰুকালৰ কথাটো একেবাৰে সঁচাকৈ আজি স্কুলৰ দিনটো মনত পৰিছে। আৰু ইয়াৰ ল'ৰাক দেখিছেনে উৎপাত, সি মানে চবতে উৎপাত, তাক জানেই নহয়। তো মোৰ গোটেই ভিডিঅ'বিলাকত সি মানে এটা ভিডিঅ'টো সি ভালদৰে নাথাকে। আৰু ইয়াৰ ইমান ধুনীয়াকৈ কণ ল'ৰা ছোৱালীবোৰে নাচি আছে। তো বহুত বেছি ভাল লাগিছে চাই আছোঁ। গতিকে ভইচ অভাৰ দিছোঁ মই, কাৰণ মই কৈছোঁ হাল্লা হৈ আছে, নহ'লে আপোনালোকেও শুনি বহুত ভাল পালে হয়। কাৰণ ইমান ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীয়ে কবিতা গীত ধুনীয়াকৈ গাই আছে। আৰু ইয়াৰ গ্ৰুপ ডেন্স, ছিংগল ডেন্স, যোনে যিমান পাৰে মানে নাচি আছে ধুনীয়াকৈ। আৰু মোৰ ওচৰৰ বেকগ্ৰাউণ্ড মিউজিকটো একেবাৰে ইগন'ৰ কৰিব দেই, মানে নহয় মই ভিডিঅ'ত কৈয়ে আছোঁ। আৰু ইয়াত দেখিছেনে এইপিনে বিহু নৃত্য হৈ আছে, আৰু এইপিনে ল'ৰাৰ পূৰা যুদ্ধ আৰম্ভ। গতিকে ছোৱালীয়ে বিহু নাচিছে, কাৰণ ছোৱালীয়ে যে বিহু নাচিব মই সঁচাকৈ গম পোৱা নাছিলোঁ। তাইক মানে আচাৰ্যই মোক ক'লে মানে তাই বিহু নাচিব, কাৰণ তাই বেলেগ নাচিছে, কাৰণ সেই নাচটো এইটো ড্ৰেছ আচলতে তাই বেলেগ নাচিছে, সেইকাৰণে ড্ৰেছটো এইটোৱেই দেই, বিহুৰ ড্ৰেছটো নহয়। গতিকে আমিও চাই আছোঁ, অকণমান বোলো মোকো নিজকো দেখাই দিওঁ। মোৰ বান্ধৱীৰ লগত ধুনীয়াকৈ চাই আছোঁ। তো বহুত বেছিয়ে ভাল লাগিলে, গোটেই দিনটো কটালোঁ স্কুলত আজি। আৰু চাহ তাহ খালোঁ, বুট এইবিলাক খালোঁ, মানে এইবিলাক দেখুওৱা নহ'ল, কাৰণ এইবিলাক প্ৰগ্ৰেম চলি আছে, তো গোটেইবিলাক ভিডিঅ' কৰা নহয়। আৰু ইয়াৰ ছোৱালী নাচিবলৈ আৰম্ভ কৰিছে, আৰু ছোৱালী নাচি থাকোঁতে হৈ গ'ল দেখিছেনে, তাইক চাব মুখ চুখ ফুলাই একদম ৰখি গ'ল, কাৰণ যান্ত্ৰিক বিজুতি জানেই নহয়, লাইনটো অহা যোৱা কৰিলে। তো এনেকৈ হৈ গ'ল গোটেই দিনটো প্ৰগ্ৰেম। আজি ভিডিঅ'টো এইখিনি আছিল, বাই বাই।